গাইস ওয়েলকাম ব্যাক টু আর ডিফেন্স। তো বন্ধুসকল এতিয়া আমি আছো বাহত তলত মানে এবাৰ এসপি যুক্ত আমি বিহু আয়োজনৰ এইবিলাক যোজা চলি আছে মানে বিহু আয়োজন কৰিবি তই কৰিছো মানে যেহেতু বিহু আমাৰ বাপতিহন বিহু আমি উদযাপন কৰিব লাগিব যিমানে এসপি আহক বা কিবা আহক এসপি মানে মানিব লাগিব এসপি চৰকাৰৰ এসপি যেহেতু নিশ্চয় কিবা হেৰিতে দিছে মানে করোনাৰ উৎপাতটো যিমান বাঢ়িছে সেইকাৰণে দিছে আৰু হে যিমান যি নহওক চুঙা পিঠাৰ বাহৰ আয়োজন আৰু এতিয়া আমি আছো কটা বাহৰ তলত আৰু এনেকৈ কেইটামান চুঙা লৈ যাওঁ মানে কষ্ট হয় যেহেতু ভাল বস্তু খাব লাগিলে কষ্ট কৰিব লাগিব নে কি কয়। তো বন্ধুসকল আজি ভিডিঅ'টো অলপ সময় ষ্টং কৰি আৰম্ভ কৰোঁ আৰু যদি আপুনি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিব। তো বলক বন্ধুসকল আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। হৈ গ'ল এতিয়া আকৌ জয় শ্ৰীৰাম এনেকৈ আৰু এডাল আকৌ বগৰাই দিলোঁ নতুন বাহানি এডাল লৈ আহোঁ মানে এইবোৰ বন্ধুবোৰ মানে বাঁহ কাটোতে গোটেই ৰাস্তাটো কটা হৈ গ'ল আৰু সেয়ে যেতিয়া আমি কাম কৰিছোঁ সি অলপ চাফা কৰোঁ যাতে কাৰো একো অপকাৰ নহয়। মুবিন এবাৰ গিৰছ তো ইহঁতৰ তাৰ পৰা আমি এইকেইডাল ল'লোঁ লৈ এতিয়া ঘৰৰ ফালে ৰাওনা হওঁ। তো বাই বাই।